কাহি দিয়া মোলৈ চাই চেঁচা বতাহে চুব হিম হোৱা মৰমবোৰ তোমাৰ ৰুমে গলাব। গা পা ধুই আহিলোঁ আৰু মোৰ নতুন ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ দৰঙৰ বোৱাৰী চেনেলটোলৈ। বহুদিন হ'ল ব্লগ কৰিব পৰা নাই আৰু তেনে ক্ষেত্ৰতে ভাবিলোঁ আজি ব্লগ কৰা যাওক, কাৰণ বহুত দিন হ'ল ব্লগ দিব পৰা নাই। আৰু এইফালে আছে তন্ময় আৰু ভাইটি। তন্ময় চুলিখিনি কাটি দিছোঁ, কেনেকুৱা হৈছে ক'বচোন চাই। কিবা ক'বানে? এইটো কি কৰি আছা? কিবা কোৱা। আমি নিজা তুলি নাই যোৱা, আমি কিমান চাই আছো আৰু একো নোকোৱা নেকি? লগ পাই আছোঁ পিছে আপোনালোকক, আৰু ভিডিঅ'টো চাই থাকক পিছে। দৰ্শকসকল, সন্ধিয়া 7 বাজিছে এতিয়া, আৰু মই ৰাতিপুৱা ভ্লগটো ষ্টাৰ্ট কৰিলোঁহে, কিন্তু দুপৰীয়া একো উঠাব নহ'ল। ৰাতিপুৱাতে যিখিনি দেখালোঁ সেইখিনিয়ে। আৰু মই কৰিব লৈছোঁ তন্ময়ৰ এক্সাম, আৰু আজিৰ পৰা তন্ময়ৰ এক্সাম আৰম্ভ হৈছে। 5টা বজাৰ পৰা এক্সাম আৰম্ভ হৈছে, আৰু আজিয়ে দিছে এক্সাম পেপাৰ। এয়া আপোনালোকে দেখিছে, কৰাই নাই, কৰাব ওলাইছেহে। তাৰ আগতে ভাবিলোঁ ভ্লগটো আধৰুৱা হৈ থাকিল যিহেতু, সেইকাৰণে ভ্লগটো পূৰা কৰিব লাগিব। সেই বুলিয়ে ভাবিলোঁ কেমেৰাটো উঠাই লওঁ আৰু ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ। দুপৰীয়া কি কৰিলোঁ কি নকৰিলোঁ একো উঠাবৰে নহ'ল, আৰু দুপৰীয়া সাজত আজি বনাইছিলোঁ কেঁকুৰা, সেইটোৱে অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকলৈ, আৰু সেইটো ৰেচিপি আপোনালোকে চাই লওক। তাৰপিছতে আপোনালোকক লগ পাই আছোঁ পুনৰ। আজি কিবা ক'বনে নকয় এবাৰ সুধি চাওক। কিবা ক'বানে কি? এতিয়া মই কিবা এটা কৰি আছো। হোমৱৰ্ক কৰি আছোঁ, এক্সাম কৰি আছোঁ বুলি কোৱা। মই এক্সাম কৰি আছো, মায়ে মোক যি হোমৱৰ্ক কৰবাই নিদিয়ে, মোক যি কিবা এটা কৰি থাকে। এনেকৈ ক, এনেকৈ ক, ভালকৈ কৈছোঁ বাবা, ভালকৈ ক। এইবোৰ লৈ লৈ খেলা বস্তু পঢ়া সময়তো কি কৰিম, উপায় নাই, আৰু খোৱা সময়তো বিচনাত লৈ লয়। হোমৱৰ্ক কৰ সোনকালে।
কেঁকুৰা চব্জিৰ বাবে মই কাটি লৈছোঁ এটা পিঁয়াজ আৰু এইটো মিক্সি জাৰত দি ল'ম আৰু লগতে দিছোঁ শুকান জলকীয়া কেইটামান আৰু দি দিম আদা এটুকুৰ আৰু নহৰু কেইকমান দি দিম আৰু এইখিনি মিক্সিত দি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু এয়া মোৰ কেৰাহী গৰম হৈ গ'ল আৰু মিঠাতেল ইয়াতে অলপ সৰহকৈ দি লৈছিলোঁ আৰু এয়া চাওক মোৰ পেষ্টখিনি ধুনীয়াকৈ হৈ গ'ল। কেৰাহীত তেল গৰম হৈ গ'ল আৰু এতিয়া মই পেষ্টখিনি দি ভালকৈ ভাজি ল'ম। এইখিনি প্ৰায় হৈছে ভাজা আৰু এতিয়া মই ইয়াতে দি দিম এটা আলু কাটি লৈছোঁ আৰু কটা আলু কেইটুকুৰ ইয়াতে দি দিম আৰু ভালকৈ ভাজি ল'ম। আপোনালোকে যদি কেঁকুৰা চব্জি এনেকৈ খাব বিচাৰে তেতিয়াহ'লে খাই চাব আৰু ভাল লাগিলে কমেণ্ট কৰিব। নিমখ সোৱাদ অনুসৰি দি আৰু হালধিও পৰিমাণ অনুযায়ী দিলোঁ আৰু এইখিনি ভালকৈ ভাজি ল'ম গোটেইখিনি মছলা আৰু আলুখিনি। তাৰপিছতে মই এতিয়া দি দিম কেঁকুৰাখিনি আৰু এইখিনিও গোটেইখিনিৰ সৈতে ভালকৈ ভাজি ল'ম। ইয়াতে পানী বেছি ব্যৱহাৰ নকৰোঁ। এতিয়া ৰাতি 10:30 বাজিছে আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ। শুবৰে সময় হ'ল, কিন্তু আজিৰ দিনটো বহুতখিনি ভিডিঅ' কৰিব নহ'ল। তেওঁ যদি আপোনাৰ আজিৰ ব্লগটো ভাল লাগে চাই তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু তলতে কমেণ্ট বক্সটো আছে তাতে জনাই দিব আজিৰ ৰেচিপিটো কেনেকুৱা লাগিল। আৰু আপোনালোকে যদি ট্ৰাই কৰিব খোজে তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব আৰু জনাবলৈ একেবাৰে নাপাহৰিব। ইফালে তন্ময় দেউতাকে শুই গ'ল আৰু ভণ্টিও আছে, যোৱা নাই ঘৰতে, যাব কালি পৰহিলৈ যাব। তাৰপিছতে আৰু আজি ভিডিঅ'টো আৰু বৰ বিশেষ দীঘলীয়া নহ'ব। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। গুড নাইট। লগতে গুড নাইট দিলোঁ আৰু সকলোৱে ভালে থাকক আৰু সুস্থ থাকক। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। ডাললৈকে বাই বাই, গুড নাইট।